আপুনি আপুনি কিয় বিজেপি বলে কৈ আছে मामायाथ' बिटिआरखौनो इलेक्सन खालामनो नागिरबाय दा फेरेंगा सारा जि दलायनांगौ दलायनानै गालांजोब्बाय होलांजोबखाबाय मा बुंनांगौ फ्राद फ्राद होलांजोब्बाय दा आं मोनसे बाथ्राखौसो थिक सानगासिनो दङ बै दिलीप शइकियाखौ बिथांनोनो भट होनानै जै जुक्त खालामदो देरहाहोदों दिपेन बर' सारा दिलीप शइकियाखौ मा बुंफिनगोनथाय दायो आं बेखौसो सानगासिनो दं जिखुनु जा बिथां फेरेंगा सार मानसिफ्रा दाउ गोसोम होनो बिथाङाथ' जि होनांगौ होलांजोबखाबाय नायदोल' नोंथांमोना আজিৰ কাৰ্যসূচীটো স্পেচিয়েলি আমি আমাৰ জন্দুৱাৰ সমষ্টিত মাইনৰিটি সমাজখনক লৈ পেলাই আমি ইণ্টেলেকচুৱেল মিট কৰিছোঁ সেই ইণ্টেলেকচুৱেল মিটিঙত আমাৰ বৰ্তমানৰ যি অসমত হৈ থকা আমাৰ যি সিচুৱেশ্যন আৰু আমাৰ বিটিচি থকা মাটিৰ সমস্যাটো লৈ পেলাই বহুতে পলিটিক্স কৰি আছে যি পলিটিক্সটো নকৰিবৰ মানে হেক কৰিবৰ কাৰণে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4.5 বছৰত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায়ক লৈ পেলাই আমি মাটিৰ সমস্যা সমাধান কৰিছোঁ আজিলৈকে লেণ্ড মেলা পাতিছোঁ মিছন বৈষম্যতি 1.0 মিছন বৈষম্যতি 2.0 আমি হেৰি কৰিলোঁ আমি এনেকুৱা আইন বহুতো আইন পাছ কৰি যে ভিজিআৰ পিজিআৰতো আপুনি মেক্সিমাম 1 বিঘাকে পাবৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে এই সমস্যাবোৰ আমি টোটেল মাটিৰ সমস্যাটো 3,66,000 মানুহৰ মাটি সমস্যা সমাধান কৰিলোঁ তাৰে ভিতৰত 44,409টা ফেমিলিক আমি মাটি সেটেলমেন্ট কৰি দিবলৈ সক্ষম হ'লো এইবোৰ লোকে আমি আলোচনা কৰিছোঁ আজি লেণ্ড এণ্ড ব্যান্ড 84 যেটো এক্টৰ অধীনত নথকা এখন গাঁও শ্ৰীমন্তপুৰ নাম্বাৰ 1 তাতে আগতে জেনেৰেল গাঁও আছিল কিন্তু এতিয়া চাৰ্কুলাৰ এই গাঁওটো লেণ্ড ব্লকৰ আণ্ডাৰত থকা বুলি দাবী কৰি তাতে সেইখিনি গাঁৱৰ মানুহক মাটিৰ কামখিনি কৰিবলৈ বাধা দি আছে এই বিষয়ে কি ক'ব ছাৰ চাওক আমাৰ ইয়াত মাটিটো দুই ভাগ আছে এটা ইনসাইড এ বেলে ব্লক আউটসাইড এ বেলে ব্লক যি আমাৰ বেলেম ব্লকৰ এটা সীমা আছে আমাৰ বেলেম ব্লকটো টোটেল বিটিচিত 19টা আছে সেই 19টাৰে 51 লাখ বিঘা মাটিটো বেলেম ব্লকৰ ভিতৰত আছে আমাৰ হিচাপ আছে কোনবাই ইচ্ছাকৃতভাৱে মানে এই কথাটো কৈ পেলাই যদি আমাৰ মাজত ডাইভাৰ্ট কৰিব বিচাৰিছে আমাৰ মাজত মিসআন্ডাৰষ্টেণ্ডিং কৰিব বিচাৰিছে হেতু ভুল হৈছে আমি বৰ্তমানলৈকে যদিকে চৰকাৰত আছো আপোনাৰ যেটো কি কয় এলিগেশন বলে নহয় যেটো আপোনাৰ হেৰি কৰিছে ইনফৰমেশন দিছে হেতু হলাগিছো কিয়নো এই কথাটো মই জনা নাছিলে মই আজি এটিএস সাৰ্কেল অফিচাৰক সুধিম জেগাটো কি বলে কলে সিমুলটাপুৰ নাম্বাৰ 1 থ্যাংক ইউ দিলীপ শইকীয়া ইতিমধ্যে বিটিআৰত উচ্ছেদ হ'ব বুলি কৈছে নিৰ্বাচনৰ পিছত বিটিসি টু ট্ৰান্সফাৰ এটা সাবজেক্ট লেণ্ডাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টটো ইয়াত আইনটো যেতিয়ালৈকে চেঞ্জ নহয় আপোনাৰ কি কয় পাৰ্লিয়ামেণ্টত যদি চেঞ্জ নকৰে দুটা পাৰ্লিয়ামেণ্ট আছে আমাৰ ৰাজ্যসভা আৰু লোকসভা দুটাটো যদি গৃহীত কৰি পেলাই যদি এমেণ্ডমেণ্ট কৰি পেলাই যদি চেঞ্জ নকৰে আপোনাক এই বিটিসি অঞ্চলৰ পৰা খেদিব পৰা কাৰো হিম্মত নাই ৰাইজ আতংকিত হৈ আছে বিজেপিয়ে দল উচ্ছেদ কৰে আঞ্চলিক দলসমূহে আপুনি কিয় বিজেপি বলে কৈ আছে আপুনি কাক ভয় কৰিছে আপুনি নিজে ভালকে থিয় হৈ থাকক না আপুনি লেংৰা হলেহে আনৰ কাণ্ডত যদি হাত দি পেলাই খুচকাৰিও বিচাৰিলেহে আপুনি সেই মানুহজনক ভয় কৰিব আপুনিতো লেংৰা নহয় আপুনি সুস্থ আমি খুব ফিজিক্যালি স্পিৰিচুৱেলি মেণ্টেলি এভৰি সাইড আমি সুস্থ গতিকে কাৰবাৰ ভয়ত আমি মানে ভিজা মেকুৰী নিচিনা হৈ থাকিম হেতুটো নহবতো বিটিসিত 35 লাখ আমাৰ ভাৰতীয় নাগৰিক আছে 16টা জাতি জনগোষ্ঠী আছে এই 16টা জাতি জনগোষ্ঠী একগোট হৈ পেলাই 35 লক্ষ আমি ভাৰতীয় নাগৰিকে সকলোৱে যদি একবাৰ চিঞৰ মাৰি দিয়ে এই দুশ্মন নিজে উপৰি যাব বৰ্তমান বিজেপি আৰু ইউপিৰ যি সংঘাত এই সংঘাতৰ পিছত আপোনাৰ নাই এইটো সংঘাত হোৱা নাই এইটো সংঘাত বুলি নহয় এইটো আমাৰ আইডিঅলজিক্যাল কনফ্লিক্ট তেওঁলোকে কয় সাগে দিলীপ শইকীয়াই আমাৰ যি কথা কৈছে এইটো আমাৰ ডিবেট হৈ গ'ল মই এইটো ৰিপিট কৰিব বিচৰা নাই একেদৰে যি কথাটো কৈছে এই কথাটো আমি হজম কৰিব পৰা নাই ঠিক আছে এইটোৱে পাৰ্থক্য তেওঁলোকে বিজেপি হিচাপে গৈ আছে কংগ্ৰেছ হিচাপে গৈ আছে আমাৰটো কংগ্ৰেছৰ বন্ধু বিজেপিও যেনেকৈ বন্ধু কংগ্ৰেছও আমাৰ বন্ধু হাগ্ৰামাও বিপিও আমাৰ বন্ধু
আমিতো কোনো মানুহ হিচাপে বা পাৰ্টি হিচাপে কাৰো লগত দিলীপ শইকীয়া হিচাপেহে ব্যক্তিগতভাৱে সি পাৱাৰটো লৈ পেলাই যিটো কটাব বিচাৰিছিল ইয়াৰহে প্ৰতি উত্তৰ দিছে। থেংক ইউ।